নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। এইবাৰ কৃষকসকলে প্ৰকৃততে কেইহাজাৰ টকাকৈ লাভ কৰিব মই তোমালোকক জনাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে। এইবাৰ তোমালোকৰ 17 নম্বৰ কিস্তি কেইটকাকৈ তোমালোকৰ একাউণ্টত জমা হ'ব আৰু তোমালোকৰ 17 নম্বৰ কিস্তি পাবলৈ হ'লে তোমালোকৰ লিষ্টত নাম আছেনে নাই কেনেকৈ চেক কৰিব লাগিব আৰু তোমালোকৰ নামটো সেই লিষ্টত আছেনে নাই তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা। আৰু এইবাৰ বহু কৃষকৰ নাম কৰ্তন কৰা হৈছে আৰু তোমালোকৰ নামটো সেই লিষ্টত আছেনে? যদি আছে নিশ্চয় তোমালোকে 17 নম্বৰ কিস্তিৰ ধন লাভ কৰিব পাৰিব। আৰু যদি তোমালোকৰ একাউণ্টত কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে তোমালোকে কিন্তু ধন লাভ নকৰে। আৰু তোমালোকৰ একাউণ্টটো এতিয়াই তোমালোকে চেক কৰি লওক। তোমালোকৰ একাউণ্টত যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে তোমালোকৰ একাউণ্টত পইচা নোসোমাব। আৰু তোমালোকে ইয়াতে চোৱা বেনিফিচিয়াৰী লিষ্টত তুমি ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে ষ্টেটত ক্লিক কৰি দিবা। তাৰপিছত ডিষ্ট্ৰিক্টত ক্লিক কৰিবা। তোমাৰ ডিষ্ট্ৰিক্টখন উলিয়াই ল'বা। ছাব ডিষ্ট্ৰিক্টত ক্লিক কৰিবা। তোমাৰ ছাব ডিষ্ট্ৰিক্ট কি হয় উলিয়াবা। ব্লকৰ নামটো চিলেক্ট কৰি ল'বা। তাৰপিছত ভিলেজ, আপোনাৰ ভিলেজ কোনখন হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'বা। তাৰপিছত গেট ৰিপৰ্টত ক্লিক কৰি দিবা। তাৰপিছত এনেকৈ তোমালোকৰ মাজত এনেকুৱাকৈ এখন লিষ্ট ওলাব আৰু এই লিষ্টখনত তোমালোকৰ নাম আছেনে নাই তোমালোকে এই লিষ্টখনত তোমালোকে চাই ল'বা। আৰু ইয়াতে 1 2 3 4 5 ইয়াৰ অপশ্যন আছে। তোমালোকে গোটাকেইটাত ক্লিক কৰিলে তোমালোকৰ নামটো যদি প্ৰথম পৃষ্ঠাত নাই তেতিয়াহ'লে তোমালোকে দ্বিতীয় পৃষ্ঠাত পাবা। 2 নম্বৰটোত ক্লিক কৰিবা। যদি 2 নম্বৰটো নাই তোমালোকৰ তেতিয়াহ'লে তুমি 3 নম্বৰত ক্লিক কৰিবা, 4 নম্বৰত ক্লিক কৰিবা, এনেদৰে 5 নম্বৰত ক্লিক কৰিবা। কৰি আপোনাৰ নামটো আছেনে নাই তোমালোকে চেক কৰি ল'ব পাৰিবা। যদি এই লিষ্টত আছে তোমালোকে পইচা পাবা।